টি-20 বিশ্বকাপলৈ মাজত মাথো আৰু এক মাহ আছে। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মোৰ ক্ৰিকেটৰ অন্য এটা ভিডিঅ'লৈ। টি-20 বিশ্বকাপ যিহেতু ভাৰতত হ'ব আৰু সহ আয়োজক হিচাপে শ্ৰীলংকাও থাকিব। ভাৰত আৰু শ্ৰীলংকাৰ মাজতে দুইখন দেশতে এইবাৰ এই টি-20 বিশ্বকাপটো হ'ব। সেইকাৰণে সকলো দলে প্ৰস্তুতি চলাই দিছে। শ্ৰীলংকাই প্ৰস্তুতি চলাই দিছে, যিহেতু এইবাৰ ঘৰৰ মাটিতে বিশ্বকাপ হ'ব। আমাৰ পূৰ্বৰ যি 2024 বৰ্ষত আমি বিশ্বকাপ জিকিছিলোঁ টি-20, তাত আমাৰ বেটিং প্ৰশিক্ষক হিচাপে যি আমাৰ বিক্ৰম ৰাথোৰ আছিলে, সেই বিক্ৰম ৰাথোৰক এইবাৰ শ্ৰীলংকাই বেটিং প্ৰশিক্ষক হিচাপে অন্তৰ্ভুক্ত কৰিছে। এইটো ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে শ্ৰীলংকাৰ ক্ৰিকেট দলে, যিহেতু প্ৰশিক্ষক হিচাপে ভাল দিছে পাৰফৰ্মেঞ্চ বিক্ৰম ৰাথোৰে। আমাৰ টি-20 বিশ্বকাপ জিকাত তেওঁ বহুত এটা সুকীয়া অৰিহণা আছে। সেইকাৰণে তেওঁলোকে বিক্ৰম ৰাথোৰক এইবাৰ বিশ্বকাপৰ বাবে তেওঁক অন্তৰ্ভুক্ত কৰিছে। যিহেতু বিক্ৰম ৰাথোৰ আমাৰ বৰ্তমান সময়ত তেওঁ কোচ নহয়, বেটিং কোচ। আমাৰ বেটিং কোচ হিচাপে বৰ্তমান বেলেগ আছে ইণ্ডিয়া দলত। সেইকাৰণে বিক্ৰম ৰাথোৰক শ্ৰীলংকা দলে অন্তৰ্ভুক্ত কৰিছে। ক্ৰিকেটৰ নতুন খবৰ পাই থাকিবলৈ মোৰ পেজটো ফ'ল' কৰি ল'ব। ধন্যবাদ।